ঐ ল'ৰা উঠ নুঠে যে এইটো নুঠে যে পানী এগাল লৈ হেৰি তোমাৰ ল'ৰাটো অৰ্ধপতলৈ গ'ল দেই ই কাম নাই একো কাম নাই ইয়াক সেই শাক পাচলি কাটিবলৈ লৈ যোৱাহি সৰু আছে ই সৰু আছে গাখীৰ খোৱা দাঁত সৰি আকৌ বিয়া পাতিব হ'ল ই এতিয়া শুই আছে সৰু আছে ইমানে নামানে ইয়াক কাঠৰ ঘৰৰ পৰা তোৰ আজি ইণ্টাৰভিউ আছিলে নহয় ইয়াৰ যে কি হ'ব মই গমেই পোৱা নাই দেই এইটো ডাঙৰ হ'লে কি কৰি খাব আমাৰ নিচিনা ঠগি খাব দেই ই আমি আছো বুলি ইয়াক কোনেও একো বনাই ইয়াক ক'ৰবাত ঠগি খাব দেই হেৰি সিংহানীয়া আমাৰ ল'ৰা ইণ্টাৰভিউ দিবলৈ গৈছে নহয় আপোনালোক গৈছে নি হ'ব এই ল'ৰাটোকে সুধি চাব লাগিব দেই মই খাই থাকিম যেতিয়ালৈকে মুখখন ফাটি নাযায় চালা মই খাই থাকিম মই ভাইটি আজিকালি আমি খাওঁ চাদা আমি চাদা নাখাব পাৰিম আমি চাদা খাওঁ গুটকা খাওঁ আমি চব খাওঁ তোমাৰ নাম কি জৱাহৰলাল নেহৰু তোমাৰ ঘৰ জাপানত পিতৃৰ নাম কি মহাত্মা গান্ধী মই কতেই মোৰো এইটো কিয় আহিলে ইণ্টাৰভিউ দিবলৈ ইয়াত মই ইয়াত থ'লে মোৰ অফিচত থাকে এইটো গ্ৰুপ হ'ব চিঞৰি ইয়াক উলিয়াই দে ওলাবি নে তই